নমস্কাৰ 30 ডেজ MCQ চেলেঞ্জৰ আজি আমাৰ ডে 2 আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এগেইন নতুন 20টা প্ৰশ্ন গোটেই 16টা চেপ্টাৰৰ পৰা ৰিলেটেড তো বলক পলম নকৰোঁ আৰু আজি 30 ডেজ MCQ চেলেঞ্জৰ ডে 2 টো ষ্টাৰ্ট কৰোঁ তো কোৱেশ্চন নম্বৰ 1 টো আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে কি ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এবভ ৰিয়েকচন এটা ৰিয়েকচন দিয়া আছে এই ৰিয়েকচনটো আমাৰ চাৰিটা অপচন দিয়া আছে সেই চাৰিটাৰ কোনটো হ'ব পাৰে সেইটো উৎসি তো ৰিয়েকচনটো যদি চাওঁ গম পাম এতে কি আছে FeO2 মানে ফেৰিক অক্সাইড এটো কি আইৰন অক্সাইড বুজি এতে দুটা আছে এটা আইৰন এটা অক্সিজেন অক্সাইড আৰু এতে আছে এলুমিনিয়াম এটা এলুমিনিয়ামটো একলাই আছে এতে দুটা আছিল এতে একলাই আছিল এ নেক্সট কি হল এলুমিনিয়াম অক্সাইড হৈ গেল মানে এৰ পৰা আইৰনটো নহা হৈ গেল ঠিক আছে এলুমিনিয়ামটো কি কৰিছে এৰে এলুমিনিয়ামটো কি কৰিছে আইৰনটো বাহিৰ কৰি দিছে না আইৰনটো Fe টো কি কৰি দিছে বাহিৰ কৰি দিছে তো কি হ'ব যেতেই এতে কি আছিল আমি এটা বস্তু পাইছিলো চেপ্টাৰ 1 ত কি হ'ব যেতে এটা মৌলয় এতে এটা যৌগ আছে এই যৌগটোৰ মৌল এটা বাহিৰ কৰি দিব ঠিক আছে তো তাক কি বুলি কয় অপহৰণ বিক্ৰিয়া ঠিক আছে তো আমি অপচন কিটা চাও অপচন কিটা কি দিয়া আছে তো এটো কি হয় বিক্রিয়া এটো आंसर কি হ'ব অপহৰণ বিক্রিয়া আছে জিতে এনেকা হ'ব কি হ'ব তে জিতে আমাক মানে দুটা এটা এফালে আছিল দুটা এফালে আছিল এটা আৰু এই একলাই থাকাটোই এই দুটা থাকাটোৰ পৰা এটা আউট কৰি দিছে তো তিতে কি হ'ব অপহৰণ বিক্রিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 2 তোমাক কি দিয়া আছে কেঁচা গাখীৰৰ pH ৰ মান কেঁচা গাখীৰৰ pH ৰ মান আচ্ছা কেঁচা গাখীৰৰ যেটো পারফেক্ট pH হেতু হল 6.7 আচ্ছা কিন্তু এটা 6.7 নাই সো আমি आंसर দিম কিমান 6 আচ্ছা যদি এটা 7 থাকিলে তে আমি 7 দিলো কিন্তু কাৰণ 6.7 ক যদি মই ৰাউন্ড অফ কৰো মানে দশমিকটো নহা কৰো এটা 7 হ'ব তো কেঁচা গাখীৰৰ pH ৰ মান নরমালি হয় 6.7 ৰ পৰা 6.9 তো যদি এটা 7 থাকিলে আমি 7 দিলো হয় কিন্তু যেহেতু এটা 7 নাই সো आंसर দিম কিমান 6 আছে নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো কি দিয়া আছে যে তলৰ কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে সাগাতে কি কৈছি which of the metal does not react with water react নকৰে হচ্ছে বিক্রিয়া নকৰে ঠিক আছে সোডিয়ামে পানীৰ লগত বিক্রিয়া কৰে সোডিয়ামে সবচে ফাস্ট বিক্রিয়া কৰে পানীৰ লগত ম্যাগনেসিয়ামে গৰম পানীৰ লগত বিক্রিয়া কৰে আইৰনো বিক্রিয়া কৰে Fe মানে আইৰনে বিক্রিয়া কৰে কাৰণে তো মামত ধৰে তো বাকি থাকিল কি lead তো lead এনেকা এটা ধাতু এনেকা এটা মেটেল যোনি পানীৰ লগত ওয়াটাৰৰ লগত কি নকৰে ৰিয়েক্ট নকৰে ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো কি দিয়া আছে যে এলকোহল জাৰিত হলে কি উৎপন্ন হয় এলকোহল যেতিয়া অক্সিডাইজ হয় এলকোহল যেতিয়া অক্সিডাইজ হয় কি হয় আচ্ছা এলকোহল কি আছিল এলকোহল আছিল যেতিয়া লাষ্টৰ কাৰ্বনটোত OH থাকে তেতিয়া এলকোহল আচ্ছা জাৰিত মানে কি তাতে অক্সিজেন মিক্স হয় তো যেতিয়া অক্সিজেন এতে মিক্স হ'ব তো এটো কি হ'ল চাইটা আমি কাৰ্যকৰীমূলক পাইছিলো আমি চেপ্টাৰ 4 ত চাইটা কাৰ্যকৰীমূলক পাইছিলো কি এটা আছিল এলকোহল কাৰ্বক্সিলিক এসিড নেক্সট আছিল আপোনাৰ এলডিহাইড আৰু কিটন তো যেতেই এলকোহলত এটো এলকোহল আছিল এলকোহলত O ডাবল বন্ড O হৈ গেল O সদায় ডাবল বন্ডত আহে কাৰ্বনৰ লগত বুজি মানে অক্সিজেন যোগ হৈ গেল তো এটো কি হৈ গেল কাৰ্বক্সিলিক এসিড आंसर হ'ব কাৰ্বক্সিলিক এসিড আমি মনত ৰাখবা পাৰো কি ৰাখবা পাৰো যে এলকোহল যেতেই এলকোহল অক্সিডাইজ হ'ব জাৰিত হ'ব आंसर তো হ'ব কাৰ্বক্সিলিক এসিড বাস নেক্সট কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো কি আছে যে কোনটো মৌল দ্বিতীয় কক্ষৰ প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে আচ্ছা কোৱেশ্চন টো কি কৈছে চাওক which of the element has twice as many electron in the second cell as the first আচ্ছা আমি যেতিয়া এটা মৌল পাইছিলো তাতে কিছুমান কি থাকে সেল থাকে মনত আছে তো আমাক কৈছে কি প্ৰথমটো দুই গুণ থাকিব লাগিব আচ্ছা প্ৰথমটো ম্যাক্সিমাম কিমান থাকিব পাৰে দুটা আৰু যেহেতু এতে কি আছে দুটা কক্ষ পথৰ কথা কৈছে দুটা সেলৰ কথা কৈছে তো প্ৰথমটো ফুল থাকিব প্ৰথমটো দুটা মানে নেক্সটত কিমান তাত দুই গুণ মানে চাৰিটা টোটাল কেইটা হল ভিতৰত দুটা বাহিৰত চাৰিটা টোটাল হতে কিমান ছয়টা তো ছয় পাৰমাণবিক সংখ্যা কাৰ আছিল ছয় এটমিক নাম্বাৰ কাৰ আছিল হাইড্ৰোজেনৰ এটমিক নাম্বাৰ আছিল 1 নাইট্ৰোজেনৰ আছিল কিমান 7 ফসফৰাছৰ আছিল 16 এই ফসফৰাছৰ আছিল 14 সৰি ফসফৰাছ আছিল 14 কার্বনৰ আছিল 6 তো आंसर হ'ব কিমান 6 তো এটো কি কৰিছাম আমি কৰিছাম দুদান কি আকিছালি গম পাজাম নেক্সট কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো কি কৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানীৰ শক্তি উৎপন্ন আচ্ছা পাইৰুভেট ব্ৰেক হৈ কিনে কাৰ্বন ডাই অক্সাইড ওয়াটাৰ এন্ড এনাৰ্জি প্ৰডাকচনৰ কথা কৈছে আচ্ছা চেপ্টাৰ 6 ত এটা বস্তু আছে শ্বসন বুলি ৰেসপিৰেচনৰ দুটা তিনটা বস্তু আছে জিতে কাৰ্বন ডাই অক্সাইড পানীৰ শক্তি উৎপন্ন হ'ব হেতু ঘটনা ক'ত মাইটোকন্ড্ৰিয়াত
মনত ৰাখিম যিতে কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি প্ৰডাকশ্যন হ'ব সেইটো হ'ব মাইটকণ্ড্ৰিয়াত আচ্ছা যিতে কাৰ্বন ডাই অক্সাইড আৰু ইথানল হ'ব কি হ'ব ইথানল কাৰ্বন ডাই অক্সাইডৰ লগত পানী আৰু শক্তি নহয় কিন্তু যেতিয়া ইথানল হ'ব তেতিয়া হ'ব ক'ত ইষ্ট কোষত তেতিয়া হ'ব ক'ত ইষ্ট কোষত ইষ্ট আছে আৰু যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত লেক্টিক এচিড উৎপন্ন হ'ব কি হ'ব লেক্টিক এচিড আছে লেক্টিক এচিড উৎপন্ন হ'ব লেক্টিক এচিড তেতিয়া এইটো হ'ব ক'ত তেতিয়া এইটো হ'ব আপোনাৰ মাসল সেল মাংসপেশীত ক'ত হ'ব মাংসপেশীত বা মাসল সেল আছে তো এইটো বস্তু মনত ৰাখিম নে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো কি দিছে দুটা নিউৰনৰ খালী ঠাই কি বুলি কয় এইটো কোৱেশ্চন আমি কালিও পাইছিলো কালিও যেটো কোৱেশ্চন কৰিছিল তেও পাইছিলো তো দুটা নিউৰনৰ মাজত খালী ঠাই কি বুলি কয় সাইনেপছ আছে নেক্সট কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো কি কৈছে ইউনিসেক্সুলাৰ ফ্লাৱাৰ মানে একলিংগী ফুল আচ্ছা ফুল দুটা প্ৰকাৰত থাকে একলিংগী আৰু দ্বিলিংগী বা আচ্ছা উভয়লিংগী ইউনিসেক্সুৱেল আৰু বাইসেক্সুৱেল ইউনিসেক্সুৱেলত য'ত এটা হয় মেল হ'ব নহয় ফিমেল হ'ব এতে মেল ফিমেল দুটা এটা ফুলতে থাকে আচ্ছা এতে আমাক একলিংগী ফুলৰ কথা হচ্ছে সৰিয়হটো কি হ'ব সৰিয়হটো দ্বিলিংগী বাইসেক্সুৱেল হ'ব হিবিস্কাস জবা ফুলো বাইসেক্সুৱেল হ'ব জবা ফুল বাইসেক্সুৱেল কোনো এটা নহয় তো এইটো নহয় এনসার হ'ব অমিতাটো একলিংগী মনত ৰাখিম অমিতা এনেকা এটা ফুল যেটো একলিংগী হৈছে নেক্সট কোৱেশ্চন নম্বৰ 9 টো কি দি আছে নেক্সট কোৱেশ্চন নম্বৰ 9 টো কি দি আছে মেন্ডেলৰ এক সংকৰণৰ পৰীক্ষাৰ জিনীয় চৰিত্ৰিক অনুপাত আচ্ছা What is the genotype ratio of the Mendel monohybrid cause? আচ্ছা সবচেয়ে ফার্স্ট monohybrid একহরণ মানে এক সংকরণ মানে এক চারিত্রিক বৈশিষ্ট্যৰ কথা কৈছে এক চারিত্রিক বৈশিষ্ট্যৰ অনুপাতটো কালিও কৈছিল এক চারিত্রিক বৈশিষ্ট্যৰ অনুপাতটো কি আছিল monohybrid ক্ৰছৰ ৰেশিওটো আছিল কিমান 3:1 আছে আৰু ডাই হাইব্ৰিডৰ আছিল কিমান ডাই হাইব্ৰিড হলি 9:3:1 ডি সংকৰণ হলি 9:3:1 হ'ব নেক্সট কোৱেশ্চন নম্বৰ কোৱেশ্চন নম্বৰ 10 টো আমাক কি দিয়া আছে যে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুৰ উত্তল লেন্সৰ সন্মুখৰ কোন চাৰত ৰাখিব লাগিব আচ্ছা এটা লেন্সৰ কথা কৈছে এটা কথা আছে লেন্স আছে তো যেতে লেন্সৰ কথা ক'ব দাপনৰ কথা কওক যদি লক্ষ্যবস্তুৰ আৰু প্ৰতিবিম্বৰ আকাৰটো সমান হয় এটা ওয়ার্ড ৰৈ গৈছে এটো সেম সাইজ ওয়ার্ডটো ৰৈ গৈছে তো যদি সমান হয় বুলি থাকে দেন এনসার সদায় কি হ'ব সি হ'ব ক'ত সি আচ্ছা লেন্সৰ ক্ষেত্ৰটো সি নাথাকে তো লেন্সৰ ক্ষেত্ৰত কি হ'ব লেন্সৰ মুখ্য ফোকাসত লেন্সৰ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব আচ্ছা ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব মানে at twice of the focal length এটা সি বুলি লেন্সৰ সি নাথাকে লেন্সৰ কি থাকে twice f থাকে twice f মানে কি আছে ফোকাস দৈৰ্ঘ্য দুগুণ দূৰত্ব তো এটো হল twice of focal length বাস নেক্সট কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 টো কি দিছি নিয়মীয়া দৃষ্টিৰ সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্ট কৰি দেখা ন্যূনতম দূৰত্ব দেখাৰ ন্যূনতম দূৰত্ব কি দিছি লিস্ট ভিজন অফ নর্মাল আই কিমান আছে 25 সেন্টিমিটার আনসার হবে তো ডি 25 সেন্টিমিটার বাস নেক্সট কোশ্চেন নাম্বার কি আছে কোশ্চেন নাম্বার 12 আছে কি হোয়াট ইকুয়াল টু ভল্ট ইনটু হোয়াট আচ্ছা বঢ়িয়া হোয়াট মানে কি এটা আমাক এসা এককত দি আছে হোয়াট মানে কি ছিল পাওয়ার আছে ভল্ট মানে কি ভোল্টেজ আচ্ছা পাওয়ার ইকুয়াল টু ভোল্টেজ ইনটু কি কালিৰ পেপাৰখন সলভ কৰোঁতে আমি কালি নহয় যেতিয়া আমি কামৰূপৰ ডিস্ট্ৰিক্টৰ পেপাৰখন সলভ কৰিছিলোঁ কামৰূপ ডিস্ট্ৰিক্টৰ পেপাৰখন সলভ কৰোঁতে পাইছিলোঁ পিৰ তিনিটা ফৰ্মুলা পাইছিলোঁ মনত আছে না কোৱেশ্চন নম্বৰ চেপ্টাৰ নম্বৰ 12 আছে যদি মনত নাই চাই ললি হ'ল আছে পিৰ তিনিটা ফৰ্মুলা আছিল এটা আছিল পি ইকুৱেল টু ভি আই এটা আছিল পি ইকুৱেল টু আই স্কুৱেৰ আৰ আৰু এটা আছিল পি ইকুৱেল টু আছিল তাতে চাই ললি হ'ল তো এটা এনসাৰ কি হ'ব পি ইকুৱেল টু ভি ইনটু আই মানে কি এটা তো আইডিয়া নাই এটা আইৰ এস একক দি আছে আই মানে কি আছিল প্ৰবাহ কারেন্টৰ এস একক আছিল কি এম্পিয়াৰ সো এনসার হ'ব ওয়াট ইকুয়াল টু ভোল্ট ইনটু এম্পিয়ার এতে কি হ'ব এম্পিয়ার বাস কোশ্চেন নাম্বার 13 কালি হয়েছে টু কোশ্চেন এইটো কোশ্চেন এইবাৰৰ পেপাৰখনতো হৈছে মানে এইবাৰ কামৰূপ ডিস্ট্ৰিক্টৰ পেপাৰতো হৈছে যোৱাকালি যিখন পেপাৰ ডিসকাস কৰিছো তাতে হৈছে আজিৰ পেপাৰখনতো আছে কি আছে যে বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিটোৰ নাম কি হ'ব জেনাৰেটৰ বাস এনেকা কিছুমান কমন কোশ্চেন যিগিলা প্ৰায় আহে আচ্ছা আহিব যে ফিক্স নহয় কিন্তু ফিক্স গ্যারান্টেড একো বস্তুৱে নহয় কিন্তু আমি প্রবাবিলিটি সম্ভাৱিতা লগাব পাৰো যে আহা চান্স আছে নেক্সট কোশ্চেন নম্বৰ 14 টো কি হচ্ছে
তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় আচ্ছা হচ্ছে কি নহয় পৰম্পৰাগত শক্তিৰ উৎস নহয় পৰম্পৰাগত মানে নৰ্মেলি জীৱৰ শক্তিৰ কথা কয় হৈছে কনভেনশনাল সোর্স অফ এনার্জি কোনটো নহয় হুইচ ইজ নট এক্সাম্পল অফ কনভেনশনাল সোর্স অফ এনার্জি আচ্ছা জীৱাশ্মজাত ইন্ধন পৰম্পৰাগতভাৱে আমি ইউজ কৰোঁ নৰ্মেলি এটি ইউজ কৰোঁ বায়ু শক্তি নৰ্মেলি ইউজ কৰোঁ জল শক্তি নৰ্মেলি ইউজ কৰোঁ জোৱাৰ ভাটা শক্তি জল আমি নৰ্মেলি আমি ইউজ নকৰোঁ পৰম্পৰাগত শক্তি মানে কি নৰ্মেলি ইউজ কৰা কথা কৈছে আচ্ছা জীৱাশ্মজাত ইন্ধন আমি যিমান পেট্ৰল ইউজ কৰোঁ ডিজেল ইউজ কৰোঁ সব জীৱাশ্মজাত ইন্ধন বায়ু শক্তি আমি ইউজ কৰোঁ বায়ু শক্তি আমি নৰ্মেলি গম নাপাওঁ কিন্তু আমাৰ যিগিলা ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন নৰ্মেলি বায়ু শক্তিৰ পৰা হয় জলশক্তি মানে যেগিলা আমাৰ কি আছে ডেম যেগিলা আমাৰ এই নদী বান্ধ আছে নদী বান্ধৰ পৰা নৰ্মেলি ইলেক্ট্ৰিচিটি ইউজ কৰোঁ চ' এই তিনিটা আমি নৰ্মেলি ইউজ কৰোঁ তো এনচাৰ হ'ব কোনটো জোৱাৰ ভাটা শক্তি তিনডেল এনাৰ্জি আমি নৰ্মেলি ইউজ নকৰোঁ পৰম্পৰাগত শক্তি নহয় নেক্সট কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15টো কি কৈছে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰে গঠন কৰে কি গঠন কৰে এভৰি ষ্টেপ অৰ লেভেল অফ ফুড চেইন ফ্ৰম ফুড চেইনৰ প্ৰত্যেকটো লেভেলে কি গঠন কৰে খাদ্যজাল জৈৱ বিৱৰ্তক এগুলো নকৰে কি কৰে পৌষ্টিক স্তৰ কৰে মনত আছে খাদ্য শৃংখলৰ প্ৰত্যেকটো লেভেলে এটা এটা পৌষ্টিক স্তৰ আমি পাইছিলোঁ যেতিয়া পৌষ্টিক স্তৰ কাক বোলে চেপ্টাৰ 15ত আছে এইটো বস্তু হৈছে যে পৌষ্টিক স্তৰ কাক বোলে যে কি খাদ্য শৃংখলৰ প্ৰতিটো স্তৰকে এটা এটা কি বোলে পৌষ্টিক স্তৰ বোলে তো হৈ গ'ল এনচাৰ এ 15 খতম নেক্সট কুৱেশ্যন নম্বৰ আছে কিমান 16 কুৱেশ্যন নম্বৰ 16 টো কি দিছে Question number 16 to Gideon says how to in Rajasthan Amrita Devi Bishnoi sacrificed her life along with 363 other in for the protection of the tree. গছডালৰ নাম হচ্ছে কোশ্চেন নম্বৰ 16 হচ্ছে কি যে ৰাজস্থানত যেটো ঘটনা হৈছিল যাৰ কাৰণে বৰ্তমান অমৃতা দেৱী বিষ্ণুই বঁটা প্ৰদান কৰা হয় তো সেই ঘটনাটোৰ এডাল গছক বাচাব চেষ্টা কৰিছিল ৰাজস্থানত এটা ঘটনা হৈছিল চেপ্টাৰ 16 ত বঢ়িয়াকৈ আছে তো সেই ঘটনাটোত যিডাল গছক বাচাৰ কথা কৈছে সেই গছডালৰ নাম কি আছিল সেই গছডালৰ নাম আছিল কি খেজৰি হৈছে সেই গছডালৰ নাম আছিল খেজৰি নেক্সট কোৱেশ্যন নম্বৰ 17 কোৱেশ্যন নম্বৰ 17 টো কি দিছে কলা বগা ফটোগ্ৰাফিত কোন ধৰণৰ বিক্ৰিয়া ব্যৱহাৰ কৰা হয় আচ্ছা ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফিত কোনটো ৰিয়েকশ্যন ইউজ কৰে ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফিত ডিসপ্লেসমেন্ট ৰিয়েকশ্যন ইউজ কৰে মনত ৰাখিম ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফি কি কৰে ডিসপ্লেসমেন্ট ৰিয়েকশ্যন হৈছে বগা কি থাকে বগা পেপাৰ এখন থাকে আৰু কলা বগা এটা ৰিল থাকে যদি আমি পুৰণা যদি দেখছি কেমেৰা কি গম পাব এটা কলা ৰিল থাকে এটা বগা কি থাকে এখন বগা পেপাৰ থাকে কলা ৰিলৰ ফটোখন বগা পেপাৰখনত আহি যায় তো কি হৈ গ'ল বগা হেৰিটো নোহোৱা হৈ যায় বগা কালাৰটো নোহোৱা হৈ যায় তো কি ৰিয়েকশ্যন ডিসপ্লেসমেন্ট ৰিয়েকশ্যন নেক্সট কুৱেশ্যন নম্বৰ 18 কুৱেশ্যন নম্বৰ 18 টো কি আছে ইথিন উইথ মলিকুলাৰ ফৰ্মুলা ইমান হেজ আচ্ছা ইথিন C2H6 ইথেন সৰি দে ইথিন নহয় ইথেনত কিমানটা সহযোগী বান্ধনী থাকে হচ্ছে ইথেন মানে কি আছিল দুটা মিথেন ইথেন তো এটা ছয়টা কি থাকব হাইড্ৰোজেন থাকব বাস গণিসাম কেইটা সহযোগী বান্ধনী আছে গতে ভাত কি থাকব হাইড্ৰোজেন গণিছিলে কি হব 1 2 3 4 5 6 7 তো এনসার হব 7 বাস কোশ্চেন নম্বৰ 19 টো কি দি আছে ধাতব দ্ৰুতি সম্পন্ন অধাতু আচ্ছা ধাতব দ্ৰুতি সম্পন্ন অধাতু এইটো কোৱেশ্চন আগত দুখন পেপাৰত কোনবা এখন আহিছিল লাষ্টাৰাছ প্ৰপাৰ্টি থকা নন মেটেল আচ্ছা অধাতু নৰ্মেলি সব অধাতু কি হয় গেছীয় হয় আছে তো গেছীয় হলে এটা লাষ্টাৰাছ প্ৰপাৰ্টি মানে ধাতব দ্ৰুতি মানে জিলিক মিলিক কৰা প্ৰপাৰ্টিটো নাথকে কিন্তু এটা অধাতুত থাকে সেইটো হল আয়োডিন আচ্ছা এতে আৰু এটা প্ৰশ্ন আহে যে কি লিকুইড জুলিয়া অধাতুটোৰ নাম হেতু আছিল পাৰা লিকুইড অধাতু হেতু আছিল পাৰা এইটো কিবা খুদে তো এবাৰ হৈছে কি অধাতু যেটো ধাতব দ্ৰুতি আছে নন মেটেল যাৰ লাষ্টাৰাছ প্ৰপাৰ্টি আছে হেতু নন আয়োডিন আৰু নন মেটেল যেটো লিকুইড অধাতু যেটো গেছীয় হেতু হল পাৰা নেক্সট লাষ্ট কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 টো কি আছে মানুহৰ বিক্ষৰতা কোন তন্ত্ৰৰ অংগ বাস বিক্ষৰতা ৰেচন তন্ত্ৰৰ অংগ আমি ডাইৰেক্ট গম পাম বিক্ষয় কি কৰে আমাৰ শৰীৰৰ যেটো এক্সট্ৰা পানী সেই এক্সট্ৰা পানীটোক বাহিৰত যোৱাত হেল্প কৰে তো হৈ গ'ল তো বাহিৰত যোৱা হেল্প কৰে বাহিৰত যোৱা যিমান কাম আছে সব পৰিবৰ ৰেচন তন্ত্ৰৰ ভিতৰত আহে তো এনসাৰ হৈ গ'ল